স্বাগতম। ভাৰতীয় জনগণ, সজাগ হোৱা, নহ'লে আকৌ নৰবলি হ'বা। কৃষিকাৰ্য কৰি স্বাৱলম্বী হোৱা, সৈনিক হৈ দেশ ৰক্ষা কৰা। ভাৰতীয় জনগণ, সজাগ হোৱা। হে মোৰ প্ৰিয় জনগণ, মই আজি আপোনালোকৰ আগত আমাৰ দেশৰ পৰিস্থিতিৰ বিষয়ে ক'ব বিচাৰিছোঁ। কথাখিনি মনোগ্ৰাহী হ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি যাতে সকলোৱে বুজি শুনে তাক সহায় কৰি দিব। সনাতনসকলৰ সহজ সৰল সহনশীলতাৰ সুযোগতে মান মোগল ব্ৰিটিছ আহি হিন্দুস্তান দখল কৰি ৬১ শাসন কৰিছিল। ব্ৰিটিছৰ শাসনত অতিষ্ঠ হৈ হিন্দুস্তানৰ জনগণে সত্যাগ্ৰহ, অসহযোগ আন্দোলন গঢ়ি উঠাত ব্ৰিটিছে অগণন জনতাক ফাঁচী গুলী মৃত্যুদণ্ড দিছিল। বহু ঘাত প্ৰতিঘাতৰ অন্তত যেনিবা ব্ৰিটিছে হিন্দুস্তানক ৩ খণ্ড কৰি স্বাধীনতা দিছিল যদিও ভাৰতে আজি পৰ্যন্ত শান্তিৰে বাস কৰিবলৈ পোৱা নাই। হিন্দুস্তানৰ সন্ধিত হোৱা দেশে অহৰহ ভাৰতক আক্ৰমণ প্ৰত্যাক্ৰমণ কৰিয়েই থাকে। ভাৰতৰ চুবুৰীয়া দেশ ৩খনে সদায় ভাৰতক খণ্ড খণ্ডিত কৰিবলৈ যত্ন কৰি আছে। পাকিস্তান, বাংলাদেশ আৰু চীন। বাংলাদেশ আৰু পাকিস্তানৰ দুৰ্বলতাৰ সুযোগ লৈ চীনে সহায় কৰাৰ বিনিময়ত আলোচনা কৰে। ভাৰতক অস্থিৰ দুৰ্বল কৰিব পাৰিলে ৩ দেশৰেই লাভ হ'ব। অৰুণাচল চীনে ল'ব, অসম বাংলাদেশে আৰু কাশ্মীৰ পাকিস্তানে ল'ব পাৰিব। এয়া তেওঁলোকৰ কু-অভিসন্ধি ভাৰতক আকৌ খণ্ড খণ্ড কৰাৰ আলোচনা। পশুৰ মাজত শিয়াল আৰু মানৱৰ মাজত এই ৩ দেশৰ ধূৰ্ত্তালি কেতিয়াও বিশ্বাসত ল'ব নোৱাৰি। যদি এই ৩ দেশৰ ধূৰ্ত্তালি ভাৰতে ভুল যায়, তেতিয়া শিয়াল আৰু কাউৰীৰ সাধুৰ দৰে হ'ব। ভাৰতত অতি সোনকালে মুছলিম দেশ হ'ব। এই ভাৰত চৰকাৰক মই অনুৰোধ কৰোঁ, এই সুযোগতে পাকিস্তান আৰু বাংলাদেশক বিশ্বৰ পৰা নাম নিচান নাইকিয়া কৰি আকৌ এক দেশ হিন্দুস্তান স্থাপন কৰিব লাগে। এয়াই মোৰ ভাৰত চৰকাৰৰ প্ৰতি অনুৰোধ। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোকে মোৰ হিয়াৰ আন্তৰিকতা শুভেচ্ছা জনালোঁ। ধন্যবাদ।